হেল্ল' এভৰিৱান, এয়া বিহু আয়োজন কৰিব লৈছোঁ। প্ৰথমতে পিঠাকে দেখাইছোঁ আৰু এয়া ধূপ পিঠা বুলি কয়। প্ৰথম এয়াই বনাইছোঁ। সকলোলৈকে ৰঙালী বিহু শুভেচ্ছা দেৰিকৈ হ'লেও জনালোঁ। আৰু ভিডিঅ'টো বনোৱা বহুত দিন হ'ল, মানে মই দিব সময় পোৱা নাই। আৰু এয়া বিহু কেইদিনমানে কেনেকৈ গ'ল তাকে সকলোৱে চাই থাকিব। ভিডিঅ'টো শেষলৈকে চাব স্কিপ নকৰি। আৰু কিবা কি কৰিলোঁ আৰু পূজাও পতা হ'ল, সেইখিনি সকলোখিনি চাই থাকিব। নাচিলে ঘৰতে, কাৰণ বিহু গাবলৈ বুলি আজিকালি ল'ৰা ছোৱালী বহুত কম, নায়ে, এনেই ঘৰতে নাছিলে। আৰু ইয়াৰ নেক্সট দিনা নৱগ্ৰহ পূজা ভাগ পতা হৈছে ঘৰতে। আজি এটা বিশেষ কামত এয়া আহিছোঁ চিকাৰীঘাট ঘাটলৈ, আৰু সকলোখিনি চাই যাব, দেখাই থাকিম ভিডিঅ'টো শেষলৈকে। আৰু এয়া হৈছে নেক্সট দিনা বহাগৰ ৩ তাৰিখ। এয়া আমাৰ দেৰগাঁৱৰে চিকাৰীঘাট বুলি কয়, তালৈ অহা হৈছে ব্ৰহ্মপুত্ৰ পাৰত। ইয়ালৈ আচলতে মানে অহা হৈছে মা আৰু দেউতাৰ ভাগৰ অস্থি উঠাবৰ কাৰণে। আৰু সেই বহাগৰ ৩ তাৰিখে অষ্টমীও আছিলে, আৰু সেইকাৰণে এয়া আৰম্ভ কৰা হৈছে। সকলোখিনি বস্তু লৈ যাবলগীয়া হয়। আৰু এয়া প্ৰথম মানে পূজাৰ কাৰণে আৰম্ভ কৰিব লৈছে। সিজিত এটা লোৱা দামোদৰাই নামত, নাভিত এটা নাৰায়ণাই নামত, বাহু দুটাত পৰশুত্তমাই নামত, কাণ দুখনে মধুসূদনাই নামত, পিঠিত এটা হৃষিকেশাই নামত। মহাই পেলাই দিব নালাগে। পাপহৰং দেবং পদায় নমো নমঃ। ওম শিবং শান্তং জগন্নাথং লোকানুগ্রহকারকং শিবমেকং পরম ব্রহ্ম সীতারায় নমো নমঃ। ওম বাহনং বিপভুজে সেবাসুতি জগৎকর্তা জগৎধর্তায় পুনৰ অভুক্ষ ইলমুটকে ধৰি হাততে লোৱা। ওম বিষ্ণুৰু তৎসদু মধ্য কৌশিক গোত্ৰ পিতু বিশ্বেশ্বৰ দেৱ শৰ্মণ অস্থি খণ্ড ব্ৰহ্মপুত্ৰ নদী অস্থি খণ্ডানী প্ৰক্ষেপ তীৰ্থ প্ৰাপ্তি নিমিত্তক একোদিষ্ট বিধিক। এই পৰিৱেশটো ইমান ধুনীয়া লাগিছে নহয়, সেইকাৰণে বোলো অলপ ভিডিঅ' কৰি ৰখাই থওঁ। ইমান ধুনীয়া, মানে মনটো মানে কিবা ভাল লাগি গ'ল। এয়া হৈ আছে শ্ৰাদ্ধ। প্ৰথম ভাগ হৈ গ'ল এভাগ, আৰু এয়া 2 নম্বৰ ভাগ হৈ আছে, মানে মা ভাগৰ ভাগ এয়া। আৰু এয়া হৈ গ'ল
আৰু এয়া অস্থি বিসৰ্জন দিছে। বিশ্বেশ্বর দেব স্বর মানব মিনতি দেব্যা অস্থি ব্রহ্মপুত্র নদী অস্থি এই খন্দানি তীর্থ প্রাপ্তি কাম ব্রহ্মপুত্র কুলনন্দন সাহা দি দিয়া নাই